হেল্ল' গাইজ, ৱেলকাম বেক টু মাই নিউ ব্লগ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা ভীমকল পাউডাৰৰ ৰেচিপি। এইটো আপোনালোকে অতি সহজতে বাহিৰতো পোৱা যাব, যিটো নাম হৈছে ভীমভিটা। আহকচোন চাওঁ কেনেকৈ বনাইছোঁ। ইয়াত মই একাপ গাখীৰ দি লৈছোঁ। ইয়াত আপোনালোকে আপোনালোকৰ অনুযায়ী গাখীৰ দিব পাৰিব। আপোনালোকে যিমানখিনি বনায় সেইটো অনুযায়ী আপোনালোকে গাখীৰখিনি দিব পাৰিব। মই মোৰ বাচ্চা দুটাৰ কাৰণে বনাইছোঁ, তাৰ কাৰণে মই গাখীৰখিনি সেইটো অনুযায়ী দি দিছোঁ। আৰু ইয়াতে মই 2 চামুচ পাউডাৰ দি দিছোঁ। আপোনালোকে 1 চামুচো দিব পাৰে বা তাতকৈ বেছিকৈও দিব পাৰে। 2 চামুচ পাউডাৰ দি মই ধুনীয়াকৈ লাৰি দিম গোটেইখিনি। আপোনালোকে গোটেই ধুনীয়াকৈ লাৰি দিব। যদি অলপ সময় থৈ দিয়ে তেতিয়াহ'লে গোট খাই যায়, সৰু সৰুকৈ মুখা বান্ধি যায়। তো তাৰ কাৰণে এইখিনি বস্তু আপোনালোকে যিমান পাৰে সিমান ধুনীয়াকৈ লাৰি থাকিব আৰু সিমানে মিহি হৈ আহিব। আৰু এই বস্তুটো আপোনালোকৰ বাচ্ছাৰ কাৰণে বহুতখিনিয়ে ইম্পৰ্টেণ্ট হয়। আৰু এনেকুৱা নহয় যে অকল বাচ্ছাৰ কাৰণে, এইটো প্ৰেগনেঞ্চি ওমেনৰ কাৰণে বা যিটো বয়সস্থ মানুহৰ কাৰণে, ওমেন বা মেন তেওঁলোকৰ কাৰণে বহুতখিনিয়ে ইম্পৰ্টেণ্ট হয়। কিয়নো ইয়াতে আমাক যিখিনি আমাৰ প্ৰ'টিন আইৰণ লাগে সেইখিনি গোটেইখিনিয়ে ইয়াতে পোৱা যায়। ইয়াতে আপোনালোকে আইৰণ পাব, কেলছিয়াম পাব, ভিটামিন A, C পাব, কাৰ্বহাইড্ৰেট পাব, ফাইবাৰ পাব, এনাৰ্জি পাব। ইয়াতে বহুতখিনি ধৰণৰে আপোনালোকে অলপ পাৰ্চেণ্ট হ'লেও গোটেইখিনিয়ে থাকে। তাৰ কাৰণে এইটো বস্তু আমাৰ বাচ্ছাৰ কাৰণে বা প্ৰেগনেঞ্চি ওমেনৰ কাৰণে বা বৃদ্ধ লোকৰ কাৰণে বহুতখিনিয়ে ভাল হয়। আপোনালোকে ইউজ কৰি চাব পাৰে আৰু বহুতখিনি টেষ্টি হয়। আৰু এতিয়া ধুনীয়াকৈ মই লাৰি দিছোঁ। অলম'ষ্ট আমাৰ হৈয়ে গ'ল আৰু যিমান লাৰিব আপোনালোকে সিমানখিনিয়ে মিহি হৈ আহি থাকিব। ধুনীয়াকৈ লাৰি দিছোঁ। ইয়াতে মই অলপমান তাল মিছৰি দি দিছিলোঁ সিহঁতৰ সোৱাদ অনুযায়ী। মই বেছি এতিয়ালৈকে সিহঁতক মিঠাও ব্যৱহাৰ কৰোৱা নাই। এয়া আমাৰ ৰেডি হৈ গ'ল। আৰু খুৱাব লাগিলেতো জানেই আৰু কিমান কষ্ট। আৰু ৰ'ব আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিছেনে নাই? মোৰ চেনেলটো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে এনেকুৱা নতুন ধুনীয়া ভিডিঅ'বিলাক পাই থাকিব আপোনালোকে। আৰু এই দেখিছে নহয়, গুণক খুৱাব লাগিলে কিমান কষ্ট, ক'ত বহাই লৈছোঁ। আজিলৈ আহিছোঁ দেই, বাই বাই।